নমস্কাৰ মই শ্ৰীয়ে লৈ আহিছো এই মুহূৰ্তত টাইমিটৰ প্ৰতিজন দৰ্শকৰ বাবে এক গুৰুত্বপূৰ্ণ বাতৰি আজি পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 11202 গৰাকী ছাত্ৰ-ছাত্ৰী যিসকলে নিযুক্তি লাভ কৰিলে সেই সকল 21টা বিভাগত নিযুক্তি লাভ কৰা সকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল আৰু যিসকলে চাকৰি লাভ কৰিলে সেই সকলৰ বাবে এক বিশেষ আহ্বান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে 4টা চুক্তি মানি চলিবলৈ এই কেজন নিযুক্তি লাভ কৰা লোকসকলক আহ্বান জনালে পিছে কি 4টা সেই চুক্তি এই মুহূৰ্তত লৈ আহিছো সবিশেষ তথ্য নতুনকৈ চাকৰি পোৱা সকলক 4টা চুক্তি মানি চলিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম 3টা মাহৰ ভিতৰত এই চুক্তি পালন কৰাৰ বাবে আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰথম মাহৰ দৰমহাৰে পিতৃ মাতৃলৈ উপহাৰ কিনাৰ বাবে আহ্বান আৰু দ্বিতীয় মাহৰ দৰমহাৰে 101 টকা হলেও নামঘৰত নাইবা আন উপাসনাস্থলী দিয়াৰ বাবে আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ তৃতীয় মাহৰ দৰমহাৰে নিজ স্কুলত চকী মেজ অথবা যিকোনো এটা সামগ্ৰী কিনি দিয়াৰ বাবে আহ্বান জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিয়ালৰ লোকক স্ব-ইচ্ছাই অৰুণোদয় আঁচনিৰ পৰা আনকি নাম কৰ্তন কৰিবলৈকো অনুৰোধ জনালে হিমন্ত বিশ্ব শৰ্মাই যি পৰিয়ালৰ লোকে এই নিযুক্তিত চাকৰি লাভ কৰিছে নতুনকৈ চাকৰি পোৱা সকলক এই 4টা চুক্তি মানি চলিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ আজি খানাপাৰাত যি 11202 গৰাকী নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই নিযুক্তি পত্ৰ প্ৰদান কৰিলে সেই সকলক প্ৰথম 3টা মাহৰ ভিতৰত এই চুক্তি পালন কৰাৰ বাবে আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম মাহৰ দৰমহালৈ পিতৃ মাতৃলৈ উপহাৰ কিনিবলৈ আহ্বান জনালে আৰু এই চুক্তি কেইটা মানি চলিবনে নাই বুলি প্ৰতিজনকে আনকি প্ৰশ্ন কৰিলে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে যি এই 4টা চুক্তি কৰিলে নতুনকৈ নিযুক্তি পোৱা সকলৰ সৈতে সেই 4টা চুক্তি কৰাৰ সময়ৰ মন্তব্য এই মুহূৰ্তত আমাৰ সৈতে আছে কোনে কোনে টাইমিটৰ প্ৰতিজন দৰ্শকৰ বাবে মন্তব্য আগবঢ়াইছো চাকৰি পালে মই তেওঁলোকক এটা অনুৰোধ কৰিম আমাকতো একো দিব নালাগে আৰু দিব নালাগা থাকাটোৱে ভাল প্ৰথম যেতিয়া আমি দৰমহা পাম কিবা নহয় কিবা উপহাৰ প্ৰথম মোৰ দেউতা মাক দিম হ'ব নহয় হ'বনে নাই কিবা নহয় কিবা এটা দেউতা মাক দিম আৰু দ্বিতীয়তে ক'ত দিম গাঁৱৰ নামঘৰটোত দিম আৰু তৃতীয় মাহত দৰমহা পালে মই পঢ়া স্কুলখনত কিবা নহয় কিবা সৰু বস্তু এটা হলেও আমি দান কৰিম হ'বনে নাই হ'ব প্ৰথম কাক দিম দেউতা মা হ'ব ইমান লাহে লাহে কৈছে নিদিবি নেকি ঐ বাবাহঁত দিবি নে নাই প্ৰথম কাক দিম দেউতা মা হ'ব তাৰ পিছত গাঁৱৰ নামঘৰ মন্দিৰ যি উপাসনাৰ জাগা আছে তাতে সৰু 101 টকা হলেও আমি দিম হ'বনে নাই হ'ব আৰু তৃতীয় মাহত যেতিয়া দৰমহা পাম আমাৰ স্কুলখনত চকী এখন হলেও আমি কিনি দিম হ'ব তাৰ পিছত আৰু মোৰ কাম শেষ 3 মাহলৈকে মোৰ লগত কন্টেক্ট থাকিব হ'ব নহয় 3 মাহলৈকে কিন্তু মোৰ লগত চুক্তি থাকিব হ'ব আৰু এটা লাষ্ট কাম এটা আছে ঘৰত যদি কাবাৰ অৰুণোদয় আছে আজিয়ে দেউতা মাক ক'ব লাগিব যে আৰু অৰুণোদয় টকা নলবি হ'বনে নাই